ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তোমালোকৰ ভূগোল খণ্ডটোৰ প্ৰথম অধ্যায় তোমালোকৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ এই পাঠটিৰ আজি আমি প্ৰশ্ন উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ আগতে মই তোমালোকক এটা কথা কওঁ যে তোমালোক সকলোলৈ মোৰ এটা বিনম্ৰ অনুৰোধ যাতে তোমালোকে যিসকলে প্ৰথম আজি ভিডিঅ'টো চাবা তোমালোকে পুনচাতেই প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰিবলৈ নাচাবা ইয়াৰ ওপৰত মই তোমালোকৰ যিটো ভিডিঅ' ইয়াৰ আগতে মই তোমালোকক আপলোড কৰি থৈছোঁ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ ওপৰত মই দুটামান ভিডিঅ' আপলোড কৰি থৈছোঁ তোমালোকে সেই পাঠ তাত তোমালোকে প্ৰথম পাঠটো বুজি ল'বা আৰু এটা কথা যে অকল এইটো নহয় যে তোমালোকে মোৰ ভিডিঅ' চাই তোমালোকে বুজিব লাগিব বুলি নহয় তোমালোকে যদি মোৰ ভিডিঅ'টো তোমালোকে বুজিবলৈ বেয়া পাইছা তোমালোকে আৰু তোমালোকৰ ইউটিউবত বহুত চেনেল আছে য'ত তোমালোকক পাঠটো বুজাই দিয়া হৈছে তাতো তোমালোকে বুজি ল'ব পাৰিবা তাতো বুজি লৈ তোমালোকে প্ৰশ্ন উত্তৰবিলাক চাব পাৰিবা কিন্তু তোমালোকে প্ৰথম কিন্তু পাঠটো বুজি ল'বা কাৰণ যেতিয়া তোমালোকে পাঠটো বুজি পাবা বুজি পাই যেতিয়া প্ৰশ্ন উত্তৰবিলাক তোমালোকে তেতিয়া কি হ'ব খুব সোনকালে ধুনীয়াকৈ বুজি পাবা তোমালোকৰ মনত থাকিব আৰু নিজে যদি প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰা তেতিয়াহ'লেতো আৰু কথাই নাই আৰু ভাল কথা আৰু যদি তোমালোকে ইচ্ছা কৰা তোমালোকে নিজেও প্ৰশ্ন উত্তৰবিলাক কৰি তোমালোকে মোক দেখুৱাব পাৰা মই তোমালোকক চাই দিম তোমালোকক মই হোৱাটছএপ নাম্বাৰ এটা দিম তোমালোকে তাত পঠিয়াই দিবা আৰু মই তেতিয়া তোমালোকক চাই দিম তোমালোকৰ কেনেকুৱা হৈছে কি নাই গতিকে এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ গতিকে তোমালোকে মন দিবা আৰু ধৈৰ্য ধৰি তোমালোকে পঢ়িব লাগিব কাৰণ কেলে ধৈৰ্যটো থাকিবই লাগিব কাৰণ মইতো কৈ থাকিম হয় নহয় তোমালোকৰ শুনিবলৈ ধৈৰ্য থাকিব লাগিব আৰু শুনিলেহে তোমালোকে বুজি পাবা আৰু বুজিলেহে তোমালোকে লিখিব পাৰিবা চোৱা আৰু এটা কথা তোমালোকৰ এই পাঠটোত যিমানবিলাক তোমালোকৰ অনুশীলনীৰ যিবিলাক প্ৰশ্ন আছে অকল সেই প্ৰশ্নবিলাকৰ বা তাৰ বিষয়ে মই ইয়াত তোমালোকক উল্লেখ কৰা নাই ইয়াৰ উপৰিও মই তোমালোকক টেষ্ট পেপাৰৰ পৰা তোমালোকক কোনবিলাক প্ৰশ্ন আহি আছে বছৰি আহি আছে সেই প্ৰশ্নবিলাকৰ বিষয়ে ইয়াত আলোচনা কৰিছোঁ গতিকে তোমালোকে শেষলৈকে চাবা প্ৰথম প্ৰশ্নটো আছে তোমালোকৰ অৰ্থনৈতিক ভূগোল কাক বোলে ইয়াৰ মূল বিষয়বস্তু কি আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা এতিয়া চোৱা অৰ্থনৈতিক ভূগোল কাক বোলে এতিয়া চোৱা ভূগোলৰ যিটো শাখাত কি কৰা হ'ব সম্পদৰ উৎপাদন বিতৰণ উপভোগ বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় তাৰমানে কি বুলি কৈছে অৰ্থনীতি বিজ্ঞানৰ এটা শাখা আছে য'ত কি কৰা হয় ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন এইটো তোমালোকে সম্পদ বুলি সম্পদ কি সেইটো তোমালোকে জানিব লাগিব এতিয়া সম্পদ কাক বোলে তোমালোকে সম্পদ কাক বোলে জানিব লাগিব কাৰণ কেলে চোৱা এতিয়া যিবিলাক মানুহৰ জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় গতিকে সম্পদটো তোমালোকে মনত ৰাখিবা মানুহৰ জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় যিমান বস্তু আছে চব সম্পদ যেনে চোৱা বায়ু পানী সূৰ্য ৰশ্মি মাটি গছ গছনি ফল মূল খনিজ পদাৰ্থ এই সকলোবিলাকে কি হৈছে সম্পদ বুজি পাইছা নে তোমালোকে গতিকে এই সম্পদবিলাকৰ উৎপাদন এতিয়া চোৱা বহুত সম্পদ আছে খনিজ পদাৰ্থ হওক যিমান তোমালোকে কিমান পালা হয়নে গতিকে এই সম্পদবিলাক কেনেকৈ উৎপাদন কৰা হয় ক'ত উৎপাদন হয় বিতৰণ কি পৃথিৱীৰ সকলো ঠাইতে সমানে সম্পদ উৎপাদন হয় নেকি নহয় আমাৰ ভাৰতত যিটো সম্পদ পোৱা যায় হয়তো সেইটো সম্পদ আমেৰিকাত নাপাবও পাৰে আমেৰিকাত যিবিলাক সম্পদ পোৱা হয় সেইবিলাক হয়তো পাকিস্তানত নাপাব পাৰে বা জাপানত নাপাব পাৰে হয়নে গতিকে সম্পদৰ উৎপাদন কেনেকৈ কৰা হয় আকৌ বিতৰণ ক'ত কেনেকৈ সম্পদবিলাক আছে পৃথিৱী ক'ত কেনেকৈ সম্পদ পোৱা যায় কি সম্পদ পোৱা যায় আৰু উপভোগ কি সম্পদবিলাক যে উৎপাদন কৰিলে কিবা এটা বস্তু ধৰা বনালে হয়নে সেইবিলাক আমি কেনেকৈ আমি ভোগ কৰোঁ আৰু বিনিময় কেনেকৈ আমি সেইবিলাক পইচাৰ বিনিময়ত হয়নে বিনিময় মূল্য এটা মূল্য থাকে না মূল্যৰ বিনিময়ত কেনেকৈ আমি ধৰা বেলেগ দেশৰ লগতে হওক বা নিজৰ দেশতে বা দোকানে বজাৰে কেনেকৈ এইবিলাক বিনিময় কৰা হয় আৰু ইয়াৰ লগত মানুহৰ যিবিলাক কাৰ্যকলাপ সেইবিলাক স্থান কাল সাপেক্ষে স্থান কি ঠাই কাল কি সময় ঠাই আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় আৰু তাকে কি বুলি কোৱা হয় অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় বুজি পালা এতিয়া দেখিলা নে তোমালোকে তাৰপাছত চোৱা আৰু দ্বিতীয় প্ৰশ্নটো আছে কি ইয়াৰ মূল বিষয়বস্তু কি এতিয়া কি অৰ্থনৈতিক ভূগোলত কি কথা আলোচনা কৰা মূল বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলত কি বিষয় কিহৰ বিষয়ে আলোচনা কৰা হয় তেতিয়া কি কৰা হয় সম্পদ আৰু মানুহৰ কাম কাজৰ লগত জড়িত সকলোবোৰ কথাৰ আলোচনাই হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু সম্পদ একদম মূল বস্তুটো হৈছে অৰ্থনৈতিক ভূগোলৰ কি সম্পদ আৰু মানুহৰ কাম কাজৰ লগত জড়িত যিমানবিলাক মানুহৰ কাম কাজ মানুহে কৰে সম্পদ উৎঘাটন কৰিবলৈ বা উৎপাদন কৰিবলৈ এই সকলোবিলাক আলোচনাই হৈছে কি অৰ্থনৈতিক বিজ্ঞানৰ মূল বিষয়বস্তু যেনে কি বুলি কৈছে পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশ কিয় একেই নহয় আকৌ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যাৱলীসমূহ সকলো ঠাইতে কি কাৰণে বেলেগ বেলেগ হয় আদি বহুতো বিষয় কি কৰা হয় অৰ্থনৈতিক ভূগোলৰ
বিষয়বস্তু তাৰমানে কি পৃথিৱীৰ সকলো ঠাইতে প্ৰাকৃতিক পৰিৱেশ একে হয় জানো নহয় এতিয়া আমেৰিকাত যি প্ৰাকৃতিক পৰিৱেশ বা সোভিয়েট ৰাছিয়াৰ যি প্ৰাকৃতিক পৰিৱেশ বা ছুইজাৰলেণ্ডৰ যি প্ৰাকৃতিক পৰিৱেশ তাৰ পৰিৱেশ আমাৰ লগত মিলে জানো নিমিলে নহয় সেইটোৱে পৃথিৱীৰ বেলেগ বেলেগ ঠাইত কি কৰা হয় প্ৰাকৃতিক পৰিৱেশবিলাক কেলে বেলেগ বেলেগ হয় এতিয়া একেই নহয় কেলে সেই বিষয়েও অৰ্থনৈতিক বিজ্ঞানত মানে আলোচনা কৰা হয় অৰ্থনৈতিক ভূগোলত আলোচনা কৰা হয় মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এতিয়া পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণ কৰে আমি সকলো একেধৰণে থাকোঁ নেকি নহয় আমাৰ খোৱা পিন্ধা থকা মানে এই সকলোবিলাক আমাৰ বেলেগ বেলেগ হয় নহয় হয় আৰু অৰ্থনৈতিক কাৰ্যাৱলীসমূহ সকলো ঠাইতে কি কাৰণে বেলেগ বেলেগ মানুহে যিমানবিলাক অৰ্থনৈতিক কাম কাজ কৰে সেইবিলাক কি কাৰণে পৃথিৱীৰ সকলো ঠাইতে বেলেগ বেলেগ হয় এই সকলোবিলাক বিষয় হৈছে কি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু এতিয়া বুজি পালা এতিয়া চোৱা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ কি কি তোমালোকক সুধিছিলে নহয় এতিয়া তোমালোকে লিখিব লাগিব কি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হৈছে কি 1 নম্বৰ কৃষি ভূগোল তোমালোকে এইটো এনেকৈ মিলিব লাগে বুলি কথা নাই তোমালোকে আগা পিছাও হ'ব পাৰে দেই আগা পিছা হ'ব পাৰে একো ভুল নহয় কৃষি ভূগোল 2 নম্বৰ ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল বজাৰ ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল হ'ল ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা কি আছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা পৰিসৰ মানে কিমানখিনিলৈকে কিমানখিনিৰ পৰা কিমানখিনিলৈকে যেনেকৈ আমাৰ এটা ঘৰৰ সীমা থাকে নাথাকে যে ইমানখিনিৰ পৰা ইমানখিনিলৈকে আমাৰ ঘৰৰ সীমা এইটো আকৌ আমাৰ ওচৰৰ ঘৰৰ মানুহৰ সীমা থাকে নাথাকে আমি বেলেগৰ ঘৰত আকৌ সোমাই যাওঁ নেকি বেলেগৰ ঘৰৰ সীমাৰ ভিতৰত সোমাওঁ জানো নোসোমাওঁ তেনেকৈ অৰ্থনৈতিক ভূগোলৰ কি আছে তাৰো নিজৰ এটা কি আছে সীমা আছে কোনখিনিলৈকে কোনখিনিৰ পৰা কোনখিনিলৈকে অৰ্থনৈতিক ভূগোলে মানে তাৰ বিষয়ে আলোচনা কৰিব সেইখিনি কোনখিনি বিষয় তাৰমানে অৰ্থনৈতিক ভূগোলৰ এতিয়া বিজ্ঞানৰ বিষয়ে আলোচনা কৰিব নেকি নকৰে নহয় বা গণিতৰ বিষয়ে আলোচনা কৰিব নকৰে নহয় সেইটো কৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ কিমানখিনিৰ পৰা কিমানখিনিলৈকে অৰ্থনৈতিক ভূগোলে আলোচনা কৰিব তাৰপিছত অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ কি কৰা হয় মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰা হয় এতিয়া অৰ্থনৈতিক ভূগোলত কি কৰা হয় প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ মানুহে যে যিমানবিলাক মানে কাম কাজ কৰে অৰ্থনৈতিক যিমানবিলাক কাম কাজ কৰে সেই কাম কাজবিলাকৰ বিতৰণ মানে কি বুলি কৈছে বুজি পাইছানে তোমালোকে বিতৰণ মানে কি সব একে হয় জানো নহয় সবৰে বেলেগ বেলেগ হয় নহয় হয় আৰু ইয়াৰ লগত জড়িত কাৰক মানে কি কাৰণৰ কাৰণে মানুহৰ এই কাম কাজবিলাক বেলেগ বেলেগ হয় পৃথিৱীৰ সকলো ঠাইতে মানুহৰ কাম কাজবিলাক একে হয় জানো নহয় অৰ্থনৈতিক কাম কাজবিলাক চবৰ ধৰণকৰণবিলাক বেলেগ বেলেগ চবেই বেলেগ বেলেগ অৰ্থনৈতিক কাৰ্যাৱলী কৰে হয়নে গতিকে এইবিলাক ইয়াৰ লগত জড়িত কাৰক কি কাৰণ আছে আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে আৰু কেনেকুৱা ধৰণে এই মানে কাম কাজবিলাক কৰা হয় এইবিলাকৰ বিষয়ে কি কৰা হয় অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয় তাৰপিছত আহিলে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে এখন ঠাই অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য এতিয়া চোৱা তোমালোকে সদায় মনত ৰাখিবা যেতিয়া তোমালোকক কিবা এটা বস্তু মানে তোমালোকক সুধিব তোমালোকে আলোচনা কৰিবা তেতিয়া তোমালোকে সদায় প্ৰমাণ দিবা দেই তোমালোকৰ এইটো এটা বৰ ডাঙৰ কথা তোমালোকক কি কৰিব পৰীক্ষকে নম্বৰ দিবলৈ তেওঁলোকে বাধ্য হ'ব কাৰণ তোমালোকে প্ৰমাণসহ লিখিব লাগিব এনেই যিহকে তহকে তোমালোকে লিখিলে নহ'ব তোমালোকে মাত্ৰ চাবা কি সুধিছে আৰু সেইমতে তোমালোকে উত্তৰটো দিবা হয়নে ইয়াত মই এতিয়া ধৰা তোমালোকক মই অৰ্থনৈতিক বিজ্ঞানৰ মানে পিতৃস্বৰূপ জৰ্জ চিজহমৰ তেওঁ কথাটো কৈ দিছোঁ কেলে তেওঁ কি কৈছিলে অৰ্থনৈতিক বিজ্ঞানৰ বিষয়ে তেওঁ কৈছিলে যে কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰা এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ মানে কোনোবা এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত মানে কেনেকৈ আগবাঢ়িছে যদি বোলে অৰ্থনৈতিক উন্নয়নৰ গতি ওপৰ ফাললৈ মানে খুব ভাল হৈছে কেলে হৈছে সেই বিষয়ে আলোচনা কৰিব আৰু যদি অৰ্থনৈতিক উন্নয়নৰ গতিটো মানে জোৰকৈ যোৱা নাই বোলে একদম কমি গৈছে বোলে দিনক দিনে বেয়া হৈ গৈছে তেতিয়াও অৰ্থনৈতিক বিজ্ঞানে অধ্যয়ন কৰিব যে কেলে বেয়া হৈ গৈছে আৰু দিশ নিৰ্ণয় দিশ মানে কি কোন দিশে যাব লাগিব কেনেকৈ ভাল হ'ব লাগিব সেই বিষয়ে অধ্যয়ন কৰাটোৱে হৈছে বুলি কি বুলি কৈছে অৰ্থনৈতিক বিজ্ঞানৰ মূল উদ্দেশ্য বুলি জৰ্জ চিজহমে কৈছিলে হ'ল তাৰপাছত চোৱা অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কামবোৰ আৰু উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশিক মানে অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে তাৰপাছত অৰ্থনৈতিক বিজ্ঞানে কি আলোচনা কৰে সেইটো তোমালোকে সেইখিনি লিখিব লাগিব যে মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ তাৰমানে কি কোনবিলাক কামৰ যোগেদি মানুহে উৎপাদন কৰে উৎপাদনৰ ক্ষেত্ৰত মানুহ সফল হয় আৰু উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত মানে কি এই যে উৎপাদন কৰা যিবিলাক কাম বিভিন্ন ধৰণৰ উৎপাদন যে কৰে সেইবিলাকৰ লগত পাৰিৱেশিক অৱস্থা মানে কি পৰিৱেশটোৰ কি মিল আছে তাৰমানে কি পৰিৱেশৰ লগত উৎপাদন কাৰ্যৰ মিল থাকে দেই চোৱা যোনটো পৰিৱেশত যেনেকুৱা ধৰণৰ মানে বস্তু ধৰা উৎপাদন কৰিব বা পৰিৱেশটো বেলেগ বেলেগ হয় এতিয়া চোৱা
তোমালোকে এতিয়া চোৱা ছুইজাৰলেণ্ডৰে চোৱা বা ছুইজাৰলেণ্ডৰ যিটো মানে তেওঁলোকৰ উৎপাদন কাৰ্য বা তেওঁলোকৰ পাৰিৱেশিক সমস্যা পৰিৱেশৰ যিটো অৱস্থা সেইটো আমাৰ লগত মিলে জানো নিমিলে নহয় তেনেকৈ আফ্ৰিকাৰ ধৰা তেওঁলোকৰ উৎপাদনক্ষম যিবিলাক কাৰ্য আৰু তেওঁলোকৰ পৰিৱেশৰ আমাৰ লগত মিলিব জানো নিমিলে নহয় সেইটোৱে কৈছে যে অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ কোনবিলাক কামৰ যোগেদি মানুহে উৎপাদন কৰিব পাৰে আৰু সেই উৎপাদন মানে কৰিব পৰা কামবোৰৰ লগত পৰিৱেশৰ অৱস্থাৰ কি সম্পৰ্ক আছে পৰিৱেশৰ সম্পৰ্ক আছে নাই গতিকে এই সম্পৰ্কৰ বিষয়ে কি কৰা হয় অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয় আৰু ইয়াৰ উপৰি মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰ তাৰপিছত মানুহে অৰ্থনৈতিক বৃত্তি মানে কি কোনবিলাক কাম কৰে অৰ্থনৈতিক বৃত্তি মানে কি ধৰা এতিয়া ধৰা মানুহে এতিয়া কি কৰে খেতি কৰে নকৰে খেতি কৰে মাছ ধৰে আকৌ ধৰা মানুহে ধৰা চাকৰি কৰে হয়নে তাৰপিছতে মানুহে বিভিন্ন ধৰণৰ কল কাৰখানাতো কাম কৰে এইবিলাক কি হয় মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাম কাজ যিবিলাকৰ জৰিয়তে মানুহে জীৱন ধাৰণ কৰে হয়নে এতিয়া চোৱা এতিয়া অৰ্থনৈতিক বৃত্তি বা কাৰ্য অৰ্থনৈতিক বিজ্ঞানৰ কেইবিধ আছিলে 4বিধ আছিলে কি আছিলে 4 প্ৰকাৰ প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি তোমালোকৰ মনত তোমালোকে চাই ল'বাচোন দেই এতিয়া প্ৰাথমিক বৃত্তি মানে কি আছিলে প্ৰাথমিক বৃত্তি মানে কি যি কাৰ্যৰ দ্বাৰা মানুহে কি কৰে প্ৰকৃতিৰ পৰা চিধাচিধি বস্তুখিনি আনে সেইটোক কোৱা হয় কি প্ৰাথমিক বৃত্তি যেনে ধৰা মাছ মানুহে কি কৰে প্ৰকৃতিৰ পৰা চিধা নিজে ধৰি আনে হয়নে তাৰপিছত খেতি মানুহে ক'ত কৰে প্ৰকৃতিত মানে কি পৃথিৱীখনতে কৰে না মাটিভাগত কৰে নকৰে মাটি মানে কি প্ৰকৃতি হয়নে গতিকে এই যিবিলাক কাম মানুহে চিধা প্ৰকৃতিৰ লগত মানে জড়িত হৈ কৰে গম পালা মানে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তেতিয়া সেইবিলাকক কোৱা হয় প্ৰাথমিক বৃত্তি হয়নে আৰু দ্বিতীয় বৃত্তি কোন যিবিলাক কাৰ্যৰ দ্বাৰা মানুহে কি কৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুবোৰ কি কৰে নানা প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে তাৰমানে ধৰা এতিয়া মাছকে ধৰি আনিলে হয়নে মাছ ধৰি অনাৰ পাছত কি কৰিব মাছ এতিয়া বনাব লাগিব নাই আমি গেছত বনাইছোঁ নবনাওঁ গেছত বনাওঁ বা ধৰা যিবিলাক পাত্ৰত বনাওঁ সেই বস্তুবিলাক উৎপাদন কৰিব লাগিব নালাগে তেতিয়াহ'লে সেইবোৰ বস্তু উৎপাদন সেইবিলাকো অৰ্থনৈতিক বৃত্তি হয়নে এতিয়া চোৱা দ্বিতীয় বৃত্তি মানে কি বুলি ক'লোঁ মই তোমালোকক যি কামৰ দ্বাৰা মানুহে কি কৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুবোৰ বিভিন্ন ধৰণে মানুহৰ ব্যৱহাৰ উপযোগী কৰে ধৰা খেতি কৰি ধান মানে উৎপাদন কৰিলে এতিয়া সেই ধানখিনি আনি তোমালোকে চিধা খাবা নেকি নোখোৱা নহয় ধানখিনি গৈ আকৌ ধান মিলত বান্ধিব লাগিব নালাগে গতিকে সেই যে নিজৰ তেনেহ'লে ধান বনোৱা মিলটো মানুহে কি কৰে নিজে বুদ্ধিবৃত্তিয়ে প্ৰযুক্তি এটা প্ৰযুক্তি হয় নহয় টেকন'লজি হয় নহয় গতিকে সেইটোৱে কৈছে যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুবিলাক মানে বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে নিজৰ ব্যৱহাৰ উপযোগী কৰিলে সেইবিলাকক কি বুলি কয় দ্বিতীয় বৃত্তি বুজি পাইছানে তোমালোকে সেইটোৱে কৈছে যে অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰ প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি এইবিলাকৰ বিষয়েও কি কৰা হয় অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয় হ'ল তাৰপিছত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ লগে লগে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে এতিয়া অৰ্থনৈতিক কাৰ্যকলাপ মানুহৰ উৎপাদনৰ লগত জড়িত সম্পদৰ লগত জড়িত মানুহে যিমানবিলাক কাম আছে সেইবিলাক কি হয় দিনক দিনে বাঢ়ি গৈছে বাঢ়ি যোৱাৰ কাৰণে কি হৈছে অৰ্থনৈতিক কাৰ্যকলাপো বাঢ়ি গৈছে গতিকে অৰ্থনৈতিক কাৰ্যকলাপ বাঢ়ি যোৱাৰ কাৰণে কি হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো মানে আৰু বাঢ়ি গৈ আছে বুজি পাইছানে এতিয়া অৰ্থনৈতিক তাৰমানে আগতে যিমানখিনি কথা অৰ্থনৈতিক ভূগোলৰ ভিতৰত অধ্যয়ন কৰা হৈছিলে এতিয়া আৰু বেছি অধ্যয়নৰ সীমাটো বাঢ়ি গৈ আছে এতিয়া অৰ্থনৈতিক ভূগোলত বহুতো বিশেষ শাখা প্ৰশাখাই যেনে কি ভূগোল আহিছে কৃষি ভূগোল ঔদ্যোগিক ভূগোল কৃষি ভূগোল মানে কি খেতি বাতি কৰা সেই কৃষি ভূগোল তাৰপিছত কি বুলি কৈছোঁ মই তোমালোকক চোৱা ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল তাৰপিছত আহিলে বজাৰ ভূগোল এইবিলাক গঢ় লৈ উঠিছে আৰু এনেবোৰ বিশেষ শাখাই মানুহৰ বিভিন্ন অৰ্থনৈতিক আৰু এনেবোৰ এই যে শাখাবোৰৰ কথা কৈছে শাখাই মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্য আৰু সেইবোৰৰ লগত জড়িত বিভিন্ন কথা বতৰাবোৰ কি কৰে তন্নতন্নকৈ মানে কি একেবাৰে মানে খুটি নাটি মাৰি একো নথকাকৈ তন্নতন্নকৈ আলোচনা কৰে এইখিনি হৈছে কি অৰ্থনৈতিক বিজ্ঞানৰ বা অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বুজি পালা ইমানখিনি কথাই অৰ্থনৈতিক বিজ্ঞানত আলোচনা কৰে তোমালোকে উত্তৰটো চাই তোমালোকে বোলে বৰ দীঘল হ'ল সেনেকৈ নাভাবিবা দেই তোমালোকে 2-3 বাৰ পঢ়িবা আৰু যদি তোমালোকে বুজি নোপোৱা তোমালোকে মোক ক'বা তাৰপিছত চোৱা তোমালোকৰ কেনেবাকৈ 3 নম্বৰ আহিব 4 নম্বৰ আহিব পাৰে বা 5 নম্বৰ আহিব তেতিয়া তোমালোকে কি কৰিবা তেতিয়া তোমালোকে 2-3 সেই লিখি থৈ আহিলে নম্বৰ নোপোৱা নহয় বুজি পালানে 3 নম্বৰটো চোৱা মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা আৰু এনে অৰ্থনৈতিক বৃত্তিবোৰ কি চোৱা এতিয়া মানুহে কৰা যিবোৰ কাৰ্যৰ দ্বাৰা অৰ্থ বা সম্পদ আহৰণ কৰা হয় মানুহে কৰা যিবোৰ কাৰ্যৰ দ্বাৰা অৰ্থ বা সম্পদ আহৰণ বা উৎপাদন কৰা হয় এইটো থাকি গৈছিলে দেই সেইবোৰ কাৰ্য বা বৃত্তিকে কি কোৱা অৰ্থনৈতিক বৃত্তি কোৱা হয় এতিয়া অৰ্থনৈতিক বৃত্তি মানে কি যে মানুহে যিবিলাক কামৰ দ্বাৰা যিবিলাক কাম কৰি অৰ্থ বা সম্পদ আহৰণ কৰে
হয় টকা পইচা নহয় সম্পদ আহৰণ কৰিব তেতিয়াহ'লে সেই বা উৎপাদন কৰা হয় সেইবিলাক কামকে কি বুলি কোৱা অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয় যেনে কি এতিয়া মানুহৰ অৰ্থনৈতিক বৃত্তি কেই প্ৰকাৰ বুলি কৈছোঁ মই 4 প্ৰকাৰ তোমালোকে লিখিবলৈ এনেকৈ শিকি ল'বা দেই যেনে 1 নম্বৰটো প্ৰাথমিক বৃত্তি উদাহৰণ কি কৃষি কাৰ্য মাছ ধৰা কাৰ্য যিবিলাক কাম মানে প্ৰথম যিটো কাম প্ৰথম মানে কি কৰে চিধা চিধি মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে এতিয়া কৃষি কৰা খেতি কৰা খেতি মাটিত কৰোঁ মই তোমালোকক কৈছোঁ নহয় মাছ ধৰা এইবিলাক দ্বিতীয় বৃত্তিটো কোনটো বুলি কৈছে শিল্পোৎপাদন আৰু বিভিন্ন নিৰ্মাণ কাৰ্য বা পুনৰ নিৰ্মাণ এতিয়া কি বুলি কৈছে মানে ধৰা বিভিন্ন ধৰণৰ বস্তু ধৰা এতিয়া তোমালোকক ক'লোঁ নহয় ধান আনিলে ধান আনি পিনি ধান এতিয়া কি কৰিব লাগিব মিলত বনাব এতিয়া সেই মিলটো এতিয়া শিল্প সেইটো কি হয় সেইটো বস্তুটো বনাব লাগিব নালাগে লাগিব তাৰপিছত বিভিন্ন নিৰ্মাণ কাৰ্য ধৰা ঘৰ দুৱাৰ যি হওক মানে এতিয়া বনজ সম্পদকে আনিলে বনজ সম্পদ মানে কি মানে হেৰিয়াৰ পৰা প্ৰকৃতিৰ পৰা প্ৰথম প্ৰাথমিক বৃত্তিৰ জৰিয়তে ধৰা বনৰ পৰা হাবিৰ পৰা কাঠ আনিলে কাঠ আনি কি কৰিব লাগিব কাঠ বা বাঁহ বেত এইবিলাক হৈছে প্ৰাথমিক বৃত্তি আনিলে নহয় অনাৰ পাছত ধৰা কাঠৰ পৰা চকী বনালে টেবুল বনালে চোফা বনালে বিচনা বনালে আলমাৰি বা তেনেকুৱা ধৰণৰ বস্তু ঘৰ নিৰ্মাণ কৰিলে গতিকে এইটো হ'ব কি দ্বিতীয় বৃত্তি তাৰমানে প্ৰথমটোত মানে আনাৰ পাছত তাৰ পাছত আকৌ যিটো বস্তু উৎপাদন কৰিব তেতিয়া সেইটো হ'ব দ্বিতীয় বৃত্তি এতিয়া তৃতীয় বৃত্তি কি যাতায়াত পৰিবহণ বজাৰ এতিয়া তৃতীয় বৃত্তি মানে কি বুলি কৈছে যি কাৰ্যৰ দ্বাৰা কি কৰা হ'ব প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰী প্ৰাথমিক বৃত্তিৰ জৰিয়তে আনিলে আৰু দ্বিতীয় বৃত্তি ধৰা মই তোমালোকক কৈছোঁ নহয় প্ৰকৃতিৰ পৰা বা হাবিৰ পৰা বোলে কাঠ বা আনি বোলে ধুনীয়া ধুনীয়া বেতৰ চোফাকে বনালে বেতৰ বাঁহৰ সেইবিলাক কিবা কিবি বনালে বনাই এতিয়া কি কৰিব প্ৰথমটোত আনিলে দ্বিতীয়টোত বনালে 3 নম্বৰটোত কি কৰিব সেইখিনি লৈ যাব লাগিব ন বিক্ৰী কৰিবলৈ ঘৰত খাব নেকি নাখায় নহয় এতিয়া মাছকে আনি এতিয়া কি কৰিব লাগিব সেই মাছখিনি বিক্ৰী কৰিব নিব লাগিব নহয় নিজৰ ক'লৈ বিক্ৰী কৰিবলৈ কেনেকৈ যাব পৰিবহণ ব্যৱস্থা লাগিব অহা যোৱা কৰিব লাগিব ক'ত দিবগৈ আকৌ বজাৰত দিব গতিকে প্ৰথম মানে বৃত্তি আৰু দ্বিতীয় বৃত্তিৰ জৰিয়তে মানুহে যিখিনি উৎপাদিত সামগ্ৰী বা সামগ্ৰী যিখিনি উৎপাদন কৰিব মানুহে নিজে ধৰা বনাওক বা উৎপাদন কৰক যিয়ে নকৰক সেইখিনি উপভোক্তাৰ ওচৰত মানে পাব লাগিব উপভোক্তা মানে কি যোনে ভোগ কৰিব তেওঁলোকৰ ওচৰলৈ নিব পাৰিব সেই ব্যৱস্থাটোক কোৱা হয় তৃতীয় বৃত্তি কথাটো বুজি পাইছা মানে যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি প্ৰথম বৃত্তি আৰু দ্বিতীয় বৃত্তিৰ যোগেদি যিখিনি বস্তু উৎপাদন হ'ল সেই উৎপাদন হোৱা বস্তুখিনি ক'ৰ ওচৰ পাব লাগিব উপভোক্তা ধৰা যোনে ভোগ কৰিব যোনে কিনোতা মানুহৰ ওচৰ পাব এতিয়া কেনেকৈ পাব যাতায়াত অহা যোৱা কৰি যাব লাগিব তাতে যাতায়াত ব্যৱস্থা লাগিব ৰাস্তা লাগিব পৰিবহণ ব্যৱস্থা অহা যোৱা কৰিবলৈ গাড়ী মটৰ লাগিব আকৌ বিক্ৰী কৰিবলৈ বজাৰ লাগিব হয়নে এইখিনি তৃতীয় বৃত্তি বুজি পালা চতুৰ্থটো হৈছে কি চতুৰ্থ বৃত্তি যেনে কি বুলি কৈছে বেংক প্ৰচাৰ মাধ্যম প্ৰশাসন এইবিলাক চতুৰ্থ বৃত্তি মানে কি বুলি কৈছে যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাৰমানে দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তি ধৰা দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদন কৰিলে আনি তৃতীয় বৃত্তিৰ জৰিয়তে ধৰা বিক্ৰী কৰিলে তাৰ পাছত কি বুলি কৈছে এই দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ বেছি সুচল তথা ফলপ্ৰসূ আৰু বেছি ভাল কৰিবলৈ বা সুবিধাজনক কৰিবৰ কাৰণে কি কৰা হয় সহায় কৰে যিটো বৃত্তিয়ে তেতিয়া সেইটোক কোৱা হয় চতুৰ্থ বৃত্তি ধৰা তোমালোকে বোলে বিৰাট ধুনীয়া ধুনীয়া বস্তু উৎপাদন কৰিছা গতিকে এতিয়া উপভোক্তাৰ ওচৰত পাব লাগিব তেতিয়া কি হয় প্ৰচাৰ মাধ্যম যে টিভিত যে এডভাৰটাইজ দিয়ে দেখিছা নাই সেইবিলাক আকৌ প্ৰশাসন মানে কি চৰকাৰেও সেইবিলাক সুবিধা কৰি দিব বেংকেও সেইবিলাক সুবিধা কৰি দিব পাৰে বোলে আৰু বেছি উৎপাদন কৰিব বিচাৰিছে বেংকে লোন দিব বেংকৰ যোগেদি সেই মানে কি কয় ঋণ লৈও বস্তুখিনি আৰু বেছি ভাল কৰিব পাৰি না গতিকে সেইবিলাকক কোৱা হয় কি বেংক প্ৰচাৰ মাধ্যম প্ৰশাসন এইবিলাকক কি বুলি কোৱা হয় চতুৰ্থ বৃত্তি হ'ল তাৰপাছত তোমালোকে 4 নম্বৰটো চোৱা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা এতিয়া চোৱা অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰৰ বিষয়বস্তু সম্পৰ্কে এতিয়া অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ মই তোমালোকক ইয়াত কৰিছোঁ তোমালোকক চোৱা ইয়াত একো চিন্তা কৰিব নোৱাৰে এতিয়া কৃষি ভূগোল আছে নহয় কৃষি ভূগোলে কিহৰ কথা আলোচনা কৰে এতিয়া তোমালোকে এতিয়া লিখিব লাগিব যে অৰ্থনৈতিক ভূগোলৰ এটা অন্যতম শাখা হৈছে কৃষি ভূগোল ইয়াত কি কৰা হয় কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষি প্ৰকাৰ কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানিকৃত বা আমদানি ৰপ্তানি ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰা হয় ক'ত কৰা হয় কৃষি ভূগোলত উদ্যোগিক ভূগোলত কি কৰা হয় ইয়াত উদ্যোগ স্থাপনৰ লগতে অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ
উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগৰ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা এইখিনি গোটেইখিনি কথা তোমালোকৰ সম্পদ ভূগোলত কি আলোচনা কৰা হয়, বিষয়বস্তু কি সম্পদ ভূগোলৰ এইখিনি, পৰিবহণ ভূগোলৰ এইখিনি, পৰিবহণ ভূগোলত কি কৰা হয়, ইয়াত পৰিবহণ ব্যৱস্থাৰ চোৱাচোন কি কৈছে, ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত মানে পৰিবহণৰ ভূমিকা কি, মানুহৰ যাতায়াতৰ লগত অৰ্থনৈতিক কাৰ্যকলাপসমূহত পৰিবহণৰ ভূমিকা, মানে পৰিবহণ ভূগোলত এইখিনি কথা আলোচনা কৰা হয়, বজাৰ ভূগোলত এইখিনি আলোচনা কৰা হয়। বজাৰ কেলে লাগে, এতিয়া চোৱাচোন বজাৰ ভূগোলত কি আলোচনা কৰা হয়, ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা, বজাৰ কেলে লাগে, বজাৰটো নহ'লেও হ'লহেঁতেন, গতিকে বজাৰ কি কাৰণে লাগে, তাৰ মানে প্ৰয়োজন কেলে আছে, সেইখিনি বিষয়ে বজাৰ ভূগোলত আলোচনা কৰা হয়। ইয়াৰ কাৰকবিলাক কি কি, বজাৰৰ কেনেকুৱা ধৰণৰ প্ৰকাৰ আছে আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ, সেইকাৰণে মই তোমালোকক লিখি নাই দিয়া, এইটো বৰ মানে এইটো মই প্ৰশ্ন অহা দেখা নাই, কিন্তু তথাপিতো তোমালোকে এটা দুটা বিষয় ইয়াৰ পৰা তোমালোকে লিখি দিলে হ'ব, বুজি পালা। তাৰপাছত তোমালোকৰ 4 নম্বৰটো আছে কি চোৱা, অৰ্থনৈতিক ভূগোলক কিয়, সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। এতিয়া সম্পদ ভূগোল, সম্পদ মানে মই তোমালোকক কৈছিলোঁ যে মানুহৰ জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে কি বুলি কোৱা হয়, সম্পদ বুলি কোৱা হয়। গতিকে এই সম্পদ ভূগোল, যি ভূগোলৰ সম্পদৰ বিষয়ে আলোচনা কৰে, এই সম্পদ ভূগোলক কেলে অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়, যে অৰ্থনৈতিক ভূগোলত মানে কি সম্পদ ভূগোলৰ বিষয়ে অধ্যয়ন কৰা হয়, কেলে কৰা হয়, কেলে গুৰুত্বপূৰ্ণ বুলি কৈছে, অৰ্থনৈতিক ভূগোলৰ এটা প্ৰধান বস্তু যে সম্পদ ভূগোল, কথাটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা দেই। চিধা তোমালোকে প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰিলে নহ'ব, কথাখিনি বুজি পাব লাগিব। তাৰপিছত অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা প্ৰশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত অতি নিবিড়ভাৱে জড়িত। এতিয়া অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা প্ৰশাখাৰ অধ্যয়ন, মানে অৰ্থনৈতিক ভূগোলৰ যিমানবিলাক শাখা প্ৰশাখা আছে, সেই তাত মানে কি বুলি কৈছে, তাৰ সম্পদ ভূগোলৰ লগত মানে খুব মানে যিটো সম্বন্ধ একদম নিবিড়, তাৰমানে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা প্ৰশাখাবিলাকে সম্পদ ভূগোলৰ বিষয়ে আলোচনা কৰে। কাৰণ কেলে আলোচনা কৰে চোৱা, কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ মান দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহু বেছি নিৰ্ভৰ কৰে। চোৱা, এখন দেশৰ অৰ্থনৈতিক উন্নয়ন মানে দেশখনে কিমান ডেভেলপ কৰিছে, সেইটোৰ মান, তাৰ মানে পৰিমাণটো আৰু দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহুত নিৰ্ভৰ কৰে। তাৰমানে দেশখনত সম্পদ, যিমান ভাল ভাল সম্পদ পোৱা যাব, যিমান উন্নত মানদণ্ডৰ সম্পদ পোৱা যাব, সেই দেশখনো সিমানে আগবাঢ়ি যায়। কথাটো বুজি পাইছা। এতিয়া চোৱা, তোমালোকে ডুবাইত বা চৌদি আৰবিয়াৰ যিবিলাক দেশ, তাত কি পোৱা হয়, প্ৰচুৰ পৰিমাণে তেল পোৱা যায়, ওমান, কাটাৰ, তাৰপাছতে কুৱেইট, এইবিলাক দেশত কি পোৱা যায়, খুব মানে তাত মানে তেওঁলোকৰ তেল আৰু তেলৰ যিটো মানে চাহিদা, সেইটো গোটেই বিশ্বতে বহুত বেছি। গতিকে সেই দেশবিলাকৰ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ মানটো বহুত বেছি, গম পালা নাই। গতিকে তাত মানে তেওঁলোকৰ যিটো সম্পদ পোৱা যায়, ধৰা খাৰুৱা তেলকে পোৱা যায়, এতিয়া খাৰুৱা তেলটোৰ যিটো মান সেইটো বহুত বেছি। কথাটো বুজি পাইছা না। সেইটো কৈছোঁ যে কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ মানটো কি কিহৰ ওপৰত নিৰ্ভৰ কৰিব, দেশখনৰ সম্পদৰ মান। দেশখনত যদি ভাল ভাল সম্পদ পোৱা যায়, যিবিলাক সম্পদ গোটেই পৃথিৱীতে বিচাৰে, যিবিলাক সম্পদৰ যোগেদি বহুত ভাল ভাল কাম কৰিব পাৰি, মানুহক বহুত মানে প্ৰয়োজনৰ কাৰণে মানুহৰ প্ৰয়োজনীয় বস্তু মানে নিৰ্মাণ কৰিব পাৰি। গতিকে সেই সম্পদৰ মানটো যেতিয়া বাঢ়ি যাব নহয়, ভাল ভাল সম্পদ যেতিয়া এখন দেশত পোৱা যাব, সেই দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ মানটো বাঢ়ি যাবগৈ। সেইটো কৈছে যে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ মান দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহু বেছি নিৰ্ভৰ কৰে। তাৰমানে এখন দেশত যদি বহুত বোলে ভাল ভাল সম্পদ পোৱা যায়, তেতিয়াহ'লে সেই দেশখন কি হ'ব, বহুত বেছি আগবাঢ়ি যাব। সেইটো কথা কৈছে। অতীততে প্ৰাকৃতিক সম্পদক লৈয়ে মানুহৰ অৰ্থনৈতিক কাম কাজ আৰম্ভ হৈছিলে। বৰ্তমান সময়তো প্ৰাকৃতিক সম্পদে মানৱ জাতিক খাদ্য, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰি দিছে। আগৰ দিনৰ কথা কৈছোঁ, সেই তেতিয়াও প্ৰাকৃতিক সম্পদক লৈ মানুহৰ অৰ্থনৈতিক কাম কাজ আৰম্ভ হৈছিলে। মানুহে যিমানবিলাক অৰ্থনৈতিক কাম কাজ কৰিছিলে, আগতে কি কৰিছিলে, প্ৰকৃতিৰ লগতে মানুহৰ সম্বন্ধ আছিলে, প্ৰকৃতিৰ পৰাই আনিছিলে, মানুহে হাবি লৈ গৈছিলে, নিজে খেতি কৰিছিলে, মানে কি যিমানবিলাক কাম কৰিছিলে চব তেওঁলোকে সম্পদক লৈ কৰিছিলে, গম পাইছা। আৰু বৰ্তমান সময়তো কি কৰিছে, প্ৰাকৃতিক সম্পদে মানৱ জাতিক কি দিছে, এতিয়া আমি কি নোখোৱাকৈ থাকোঁ নেকি, আগতে মানুহে খাইছিলে, আজিকালি আমি নোখোৱাকৈ থাকোঁ নেকি, নিপিন্ধাকৈ থাকোঁ নেকি, নহয়। সেইটোৱে কৈছে যে বৰ্তমান সময়তো প্ৰাকৃতিক সম্পদে মানৱ জাতিক খাদ্য, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰি দিছে। প্ৰাকৃতিক সম্পদে উদ্যোগসমূহক কেঁচামালৰ যোগান ধৰিছে, অৰ্থাৎ উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে। তাৰমানে কি, প্ৰাকৃতিক সম্পদে কি কৰিছে, আমাৰ উদ্যোগবিলাক চলিবৰ কাৰণে উদ্যোগবিলাক যিবিলাক বস্তু লাগে, সেইবিলাক কোনে যোগান ধৰে, আমাক প্ৰকৃতিয়ে যোগান ধৰে। সেইটোৱে কৈছে, অৰ্থাৎ উদ্যোগসমূহ গঢ়ি উঠাত সহায় কৰিছে কোনে, সম্পদে। দেশ এখনৰ মূলধন গঠনৰ পৰা আৰম্ভ কৰি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ গতিও দ্ৰুতগামী কৰি তোলে।
কথাটো বুজি পালা এতিয়া দেশ এখনৰ কি কৈছে একদম মূলধন গঠন কৰাৰ পৰা আৰম্ভ কৰি দেশখনৰ মানে প্ৰযুক্তিবিদ্যা মানে টেকন'লজি কিমান আগবঢ়া বিজ্ঞানৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা এইবিলাকৰ মানে যুগতো মানে কি বুলি কৈছে দেশ এখনৰ অৰ্থনৈতিক বিকাশৰ গতিও কি কৰে মানে বহুত বেছি খৰতকীয়া কৰি তোলে তাৰপাছতে চোৱা 6 নম্বৰটো সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা চোৱা মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় যেনে পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্য ৰশ্মি মাটি গছ গছনি ফল মূল খনিজ পদাৰ্থ আদি আটাইবোৰে কি হয় মানুহৰ কাৰণে লাগতিয়াল আৰু সেইকাৰণে কি হয় এইবিলাকক সম্পদ বুলি কোৱা হয় দে বুজি পালা তাৰপিছত সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ কি চোৱা এতিয়া সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে 1 নম্বৰটো হৈছে কি উপকাৰিতা কোনো এটা বস্তু তেতিয়াহে সম্পদ হ'ব যেতিয়া সেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ জাতিৰ কি হ'ব উপকাৰ সাধন হ'ব 2 নম্বৰটো হৈছে কাৰ্যকাৰিতাও সম্পদৰ এটা অন্যতম বৈশিষ্ট্য কাৰ্যকাৰিতা মানে কামত খটাব পাৰিব লাগিব এতিয়া সম্পদ বোলে আনি লৈ বোলে এতিয়া মানুহে বোলে কামত খটাব পৰা নাই সেইটো সম্পদ নহয় কাৰ্যকাৰিতা কাৰ্যত কামত খটুৱাব পাৰিব লাগিব সেই বস্তুটো কামত খটুৱাই তাৰ পৰা মানুহৰ কল্যাণ সাধন কৰিব পাৰিব লাগিব তেতিয়াহে সেইটো সম্পদ হ'ব কাৰ্যকাৰিতা সম্পদৰ এটা অন্যতম বৈশিষ্ট্য সম্পদৰ কাৰ্যকাৰিতা গুণ থকাৰ বাবে সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ জাতি বা মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে তাৰমানে সম্পদ যে উদ্ঘাটন কৰি উলিয়াই অনাৰ পাছত আকৌ তাক আমি কি কৰিব পাৰোঁ কামত খটাব পাৰোঁ খাৰুৱা তেল মানুহে মাটিৰ পৰা উলিয়াই আনি খাৰুৱা তেলক আকৌ কামত খটাওঁ গাড়ী মটৰ পৰিবহণ ব্যৱস্থাত আমি একদম মানে আমাৰ খাৰুৱা তেল নহ'লে নচলেই কিমান উদ্যোগবিলাকো খাৰুৱা তেলৰ পৰা যে পেট্ৰল ডিজেল তাৰ পৰা চলে নচলে গতিকে খাৰুৱা তেলটো আমি কামত কাৰ্যকাৰিতা গুণ আছে নে আছে সেইটোৱে কৈছে যে কাৰ্যকাৰিতা গুণো সম্পদৰ এটা প্ৰধান বৈশিষ্ট্য আৰু সম্পদৰ কাৰ্যকাৰিতা গুণ থকাৰ কাৰণে সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ জাতি বা মানৱ সমাজৰ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত উৎকৰ্ষ মানে কি আৰু বেছি ভাল হোৱাৰ মানে সম্ভৱ হৈছে চোৱা 3 নম্বৰটো হৈছে কি সম্পদৰ পৰিৱৰ্তনশীলতাও এটা অন্যতম প্ৰধান বৈশিষ্ট্য সম্পদ কি হয় পৰিৱৰ্তন হ'ব পাৰে আজি এটা সম্পদ হয়তো আমাক মানে কামত নাখাটিব পাৰে কিন্তু সেই বস্তুটোৱে হয়তো আকৌ পিছত কি কৰিব পাৰে মানৱ জাতিৰ বহুত মানে ভাল কামত মানে ব্যৱহাৰ হ'ব পাৰে এইটো হৈছে সম্পদৰ পৰিৱৰ্তনশীলতাও এটা অন্যতম প্ৰধান বৈশিষ্ট্য আজি কোনো এটা সামগ্ৰী হয়তো কি হয় মানুহৰ দ্বাৰা ব্যৱহাৰ নহ'লেও আজি হয়তো কিবা এটা বস্তু আমি মানুহৰ দ্বাৰা মানে ব্যৱহাৰ নকৰিলেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে কি কৰিব পাৰে মানৱ কল্যাণত ব্যৱহাৰ হ'ব পাৰে আজি কিবা এটা বস্তু আমি মানুহৰ মানে ভালৰ কাৰণে হয়তো ব্যৱহাৰ নাই কৰা বা অপকাৰী হ'ব পাৰে কিন্তু সেই একেটা সামগ্ৰী হয়তো কি হ'ব পাৰে ভৱিষ্যতত হয়তো মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ হ'ব পাৰে এতিয়া তোমালোকক চোৱা প্ৰথম বৈশিষ্ট্যত আছে কি সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত এতিয়া তোমালোকক মই এটা সম্পত্তি ধৰা উদাহৰণ দিছোঁ ধৰা ভূমি আমি যে থাকিবলৈ ব্যৱহাৰ কৰোঁ মাটি সেইবোৰ ঘৰ দুৱাৰ যন্ত্ৰপাতি আকৌ কোম্পানীৰ যিবিলাক শ্বেয়াৰ যে থাকে সেইবিলাক ঢেৰ আছে নেকি আমি যিমান মন যায় সিমান ল'ব পাৰোঁ নেকি ঘৰ দুৱাৰ আমাক যিমান লাগে সিমান আমি ল'ব পাৰোঁ নোৱাৰোঁ সেইটো কি এইবিলাকৰ যোগানটো সীমিত ঢেৰ নাই গম পালা এইবিলাকৰ বিনিময়ত আমি কি কৰিব লাগিব পইচা দিব লাগিব তাৰপিছত চোৱা 2 নম্বৰটো সম্পত্তিবোৰ কি হয় মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি মানে সম্পত্তি ধৰা মোৰ কিবা এটা আছে মোৰ ঘৰতে বা মোৰ বোলে নিজৰ বোলে মাটি এডোখৰে আছে কিবা এটা আছে আৰু মুঠতে বোলে মোৰ ঘৰত কাঠকে আছে গতিকে এইবিলাক আমি কি কৰিব পাৰোঁ মূল্য কাৰোবাক পইচা দি এজনৰ পৰা আন এজনলৈ দিব পাৰোঁ গম পালা এতিয়া চোৱা 10 নম্বৰটো সম্পদ আৰু সম্পত্তিৰ মাজত দুটা পাৰ্থক্য লিখিব কৈছে সম্পদ কি বস্তু সম্পত্তি কি বস্তু চোৱা সম্পদ হ'বলৈ হ'লে কি হ'ব লাগিব মানুহৰ কল্যাণ সাধন হ'ব লাগিব এইটো মনত ৰাখিবা আৰু সম্পত্তিৰ বিনিময় মূল্য আমি কি কৰিব পাৰোঁ কাৰোবাক পইচাৰ বিনিময়ত আমি যেতিয়া এটা বস্তু আমি দিব পাৰোঁ যিবোৰ সামগ্ৰী কি থাকিব পাৰে বুলি কৈছে বিনিময় মূল্যত আছে কাৰোবাক পইচাৰ বিনিময়ত আমি দিব পাৰোঁ সেইবিলাকক সম্পত্তি বুলি কোৱা হয় এতিয়া চোৱা সম্পদ আৰু সম্পত্তি দুটা পাৰ্থক্য আছে সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয় কিন্তু সম্পত্তিৰ জৰিয়তে কিন্তু মানৱ জাতিৰ কল্যাণ সাধন মানে উপকাৰ বা অপকাৰ দুইটা হ'ব পাৰে সম্পত্তিৰ জৰিয়তে যে মানুহৰ উপকাৰ হ'ব পাৰে সেইটো নহয় সম্পত্তিৰ জৰিয়তে মানুহৰ অপকাৰ হ'ব পাৰে কিন্তু সম্পদ হ'বলৈ হ'লে কল্যাণ সাধন হ'বই লাগিব নহ'লে সেইটো সম্পদেই নহয় বুজি পালা 2 নম্বৰটো আছে কি সম্পত্তিৰ বজাৰ মূল্য আছে যেনে ঘৰ দুৱাৰ ভূমি যন্ত্ৰপাতি আদি আনহাতে সম্পদৰ বজাৰ মূল্য নাই এতিয়া সম্পত্তিৰ বজাৰত মূল্য আছে কিন্তু সম্পদবিলাক ধৰা কিছুমান সম্পদ এতিয়া সূৰ্য ৰশ্মি তোমালোকে বজাৰত কিনিবলৈ যোৱা নেকি বায়ু নদী এইবিলাক বজাৰত কিনি আনা নেকি আজি বোলে ব্ৰহ্মপুত্ৰ নদীখন কিনি আনিলোঁ কাইলৈ বোলে বুঢ়ীদিহিংখন কিনি আনিলোঁ এনেকুৱা আছে নেকি হিচা নাই হয় নাই 3 নম্বৰটো কি আছে যে
সম্পত্তি এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি আমি পইচা দি এজনৰ পৰা আন আজি মই কাৰোবাক এডোখৰ মাটি বিক্ৰী কৰিলে কি হ'ব কাইলৈ পইচা লৈ মই সেইজনৰ নামত কৰি দিয়াৰ লগে লগে সেই মাটিডোখৰ তেওঁ হৈ যাব নামজাৰি কৰি দিয়াৰ লগে লগে হয় নহয় কিন্তু সকলো সম্পদ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰি কিন্তু সম্পদবিলাক আমি চব সম্পদ আমি মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰোঁ যেনে ধৰা তোমালোকৰ বা সকলো সম্পদৰ কি নাই বজাৰৰ মূল্য নাই এতিয়া মই তোমালোকক কৈছোঁ এতিয়া বায়ু পানী নদ নদী এইবিলাক পাৰি নেকি নোৱাৰি হয়নে তাৰপাছত তোমালোকে চোৱা 11 নম্বৰটো মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ পাৰ্থক্য লিখা এতিয়া মানৱ সৃষ্ট সম্পদ মানে কি মানুহে সৃষ্টি কৰা সম্পদ আৰু মানৱ সম্পদ ইহঁতৰ মাজত পাৰ্থক্য আছে নাই যদি আছে লিখিব লাগিব গম পালা এতিয়া চোৱা মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ মাজত পাৰ্থক্য আছে কি পাৰ্থক্য প্ৰাকৃতিকভাৱে পোৱা সম্পদসমূহৰ উপৰিও কিছুমান সম্পদ মানুহে কি কৰিব পাৰে বুলি কৈছে মানুহে নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰি লয় বা প্ৰস্তুত কৰি লয় আৰু সেই সম্পদবোৰকে কি বুলি কোৱা হয় মানৱ সম্পদ বুলি কোৱা হয় যেনে ঘৰ দুৱাৰ যান বাহন কৃষি কাৰ্য সঁজুলি এইবিলাক মানুহে কি কৰিব পাৰে কিছুমান সম্পদ মানে মানুহে প্ৰাকৃতিকভাৱে পায় প্ৰকৃতিৰ পৰা আহৰণ কৰে হয়নে এতিয়া ধৰা কাঠ বাঁহ খেৰ এইবিলাক মানুহে বনাই লয় নেকি নবনাই নহয় প্ৰকৃতিৰ পৰা মানুহে আহৰণ কৰে কিন্তু কিছুমান সম্পদ আছে যিবিলাক মানে মানুহে মানে কি কৰিব পাৰে কিনি মানে সম্পদবোৰ মানুহ কি বুলি কয় মানুহে সৃষ্টি কৰি লয় নিজে বনাই লয় যেনে ঘৰ দুৱাৰ যান বাহন এইবিলাকো সম্পদ হয় কিন্তু এইবিলাক কি হয় মানুহে নিজে কি কৰে সৃষ্টি কৰি লয় আনহাতে সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰ সম্পদ কিন্তু এটা কথা মনত ৰাখিবা যে সম্পদৰ উৎপাদন কৰা আৰু সৃষ্টিকৰ্তা যান বাহন তোমালোকে প্ৰকৃতিত পোৱা নেকি পৃথিৱীত ক'ৰবাত পোৱা নেকি বোলে গাঁত চাত খান্দি বোলে তোমালোকে গাড়ী চাড়ীবোৰ উলিয়াই নিছা ঘৰ দুৱাৰবোৰ ক'ৰবাত বোলে আছে নেকি বনি নিজে তেনেকুৱা কথা নাই নহয় হয় নহয় সেইটো কৈছে যে সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে সেইকাৰণে মানুহো এক প্ৰকাৰৰ সম্পদ যাক মানৱ সম্পদ বুলি গণ্য কৰা হ'ল তাৰপিছত 2 নম্বৰটো হৈছে যে কি মানৱ সৃষ্ট সম্পদসমূহৰ সৃষ্টি কৰা মানুহ কিন্তু মানৱ সম্পদ হৈছে কি মানুহ নিজে হয়নে তাৰপাছত আহিলে 12 নম্বৰটো চোৱা কীটনাশক দ্ৰব্যসমূহ সম্পদ নহয় কিয় এতিয়া কীটনাশক দ্ৰব্য যিবিলাক থাকে যে এই যে মানুহৰ গছ গছনিবিলাকত পোকে ধৰিলে দিয়ে কীটনাশক দ্ৰব্য দিয়ে নহয় পোক পৰুৱাবোৰ মৰিবৰ কাৰণে সেইবিলাক সম্পদ নহয় কিন্তু সম্পত্তি হয় সম্পত্তি কেলৈ হয় জানানে সেইবিলাকৰ বিনিময় মূল্য আছে আমি বজাৰত গৈ কীটনাশক দ্ৰব্যবিলাক কিনি আনো কিন্তু সম্পদ নহয় কেলৈ নহয় যে তোমালোকে কীটনাশক দ্ৰব্য খাই দিবাচোন খালে মৰিবা মৰিবা খাবলৈ নাইকোৱা কিন্তু দেই মই কথাটো কৈছোঁ এতিয়া কীটনাশক দ্ৰব্যৰ মানে সেৱন কৰিলে তাৰ দ্বাৰা মানুহৰ কি হ'ব অপকাৰ হ'ব মানুহৰ মৃত্যু হ'ব পাৰে গতিকে কীটনাশক দ্ৰব্যৰ পৰা আমাৰ উপকাৰ হ'ব জানো নহয় গতিকে কীটনাশক দ্ৰব্যবোৰ সেইকাৰণে সম্পদ নহয় কাৰণ সম্পদ হ'বলৈ হ'লে কি হ'ব লাগিব কল্যাণ সাধন হ'ব লাগিব সেইটো কৈছে কোনো এবিধ সামগ্ৰী সম্পদ হ'বলৈ হ'লে তাৰ দ্বাৰা মানৱ জাতিৰ উপকাৰ বা কল্যাণ হ'ব লাগিব আনহাতে কীটনাশক দ্ৰব্যসমূহ সেৱন কৰাৰ বাবে অপকাৰী বা বিপদজনক সেইবাবে কীটনাশক সামগ্ৰীসমূহ সম্পদ নহয় এইবোৰ প্ৰশ্ন আহি থাকে দেই 13 নম্বৰটো চোৱা কীটনাশক দ্ৰব্যসমূহক কি সম্পত্তি বোলা হয় এতিয়া কীটনাশক দ্ৰব্যবিলাকক মই তোমালোকক ক'লোঁ যে এইবিলাকক মানে সম্পদ বুলি নকয় কিন্তু সম্পত্তি কেলৈ সম্পত্তি চোৱা কীটনাশক দ্ৰব্যসমূহক সম্পত্তি বোলা হয় কাৰণ অৰ্থনীতিৰ সূত্ৰ অনুসৰি কীটনাশক দ্ৰব্যসমূহৰ বিনিময় মূল্য আছে যোগান তুলনামূলকভাৱে সীমিত যোগান কি হয় যিমান মন যায় সিমান তোমালোকে পাবা নেকি নোপোৱা নহয় আৰু ইয়াক এজনৰ পৰা আন এজনলৈ কি কৰিব পাৰি পইচাৰ মানে জৰিয়তে দোকানীজনৰ ওচৰত আছে আমি দোকানীজনৰ ওচৰৰ পৰা পইচা দি লৈ আনিলে আকৌ মোৰ হৈ যাব নাযায় সেইটো মূল্যৰ জৰিয়তে আমি ইজনৰ পৰা সিজনলৈ মালিকী স্বত্বটো দোকানীজনৰ ওচৰত থাকোঁতে দোকানীজন মালিক আছিলে মই পইচা দি লৈ অনাৰ লগে লগে মালিক কোন হ'ল মই হ'লোঁ গতিকে সেইকাৰণে কি বুলি কৈছে কীটনাশক দ্ৰব্যসমূহ সম্পত্তি হয় সম্পদ নহয় তাৰপিছত তোমালোকে চোৱা 14 নম্বৰটো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক কেইভাগত ভাগ কৰিব পাৰি ভাগ কেইটা লিখা এতিয়া সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক বহল ভাগে 3 ভাগত ভাগ কৰিব পাৰি এটা আছে কি প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানুহ নিজে মানৱ সম্পদ প্ৰাকৃতিক সম্পদ প্ৰকৃতিত যিবিলাক পায় যিবিলাক মানুহে নিজে বনাব নোৱাৰে প্ৰকৃতিত আছে পৃথিৱীখনত আছে সেইবিলাক প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ যিবিলাক সম্পদ মানুহে মানে কি কৰে প্ৰকৃতিৰ পৰা মানে বিভিন্ন ধৰণেৰে বিভিন্ন প্ৰযুক্তি কৌশলৰ জৰিয়তে কি কৰিব পাৰে আনি লৈ তেওঁলোকে নিজৰ সুবিধা অনুসৰি নিজে বনাই লয় সেইবিলাকক মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ গতিকে মানুহে কি কৰে মানুহে প্ৰকৃতিৰ পৰা সম্পদ উৎঘাটন কৰি আকৌ সেই সম্পদক নিজেও কিছুমান সম্পদ সৃষ্টি কৰি লয় গতিকে সেইকাৰণে কি কৰা হয় মানুহকো সম্পদ বুলি কোৱা হয় হয়নে তাৰপাছত আহিলে 15 নম্বৰটো প্ৰাকৃতিক সম্পদ কাক বোলে উদাহৰণ দিয়া যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হয় প্ৰকৃতিত বিয়পি থাকে প্ৰাকৃতিকভাৱে সৃষ্টি হয় যিবিলাকক আমি সৃষ্টি কৰিব নোৱাৰোঁ তেনে সম্পদক কি বুলি কোৱা হয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় যেনে সূৰ্যৰশ্মি বায়ু পানী জীৱ জন্তু গছ গছনি আদি তাৰপাছত 16 নম্বৰটো আহিলে কি মানৱ সৃষ্ট সম্পদ কাক বোলে উদাহৰণ দিম চোৱা মানৱ সৃষ্ট মানে প্ৰশ্নটোতে তোমালোকৰ উত্তৰটো আছেই যে মানুহে সৃষ্টি কৰা সম্পদ মানুহে নিজে বনাই লয় তাৰমানে দেই প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীৰে কি কৰে মানুহে
প্ৰয়োজন সাপেক্ষে মানে কি কৰে বিভিন্ন প্ৰযুক্তিৰ সহায়ত বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি নিজৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি তোলে হা আৰু মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় উদাহৰণস্বৰূপে ধৰা বাঁহৰ পৰা কাগজ মানুহে বনাই লয় হয়নে তাৰপিছত কপাহৰ পৰা কাপোৰ বনাই লয় গছ গছনিৰ পৰা নানান ধৰণৰ খাদ্য ঔষধ কাঠ গৃহ নিৰ্মাণৰ সামগ্ৰী আদি বনাই লয় হয়নে বুজি পালা এতিয়া মানৱ সৃষ্ট সম্পদ তাৰপাছত চোৱা তাৰপিছত আছে তোমালোকৰ 17 নম্বৰটো মানুহক কিয় মানৱ সম্পদ বুলি কোৱা হয় মানুহক মানৱ সম্পদ বুলি কেলে কয় চোৱা প্ৰকৃতিৰ পৰা আহৰণ কৰা প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবৰ কাৰণে কি কৰা হয় মানুহে কাৰ্যদক্ষতা নিজে কাম কৰে নিজৰ দক্ষতাৰ যুগত শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনেকুৱাবোৰ গুণ থকাৰ কাৰণে অৰ্থবিজ্ঞানত কি কৰা হয় মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ বুলি কোৱা হয় দেই আৰু প্ৰকৃততে কি হয় মানুহে কি বুলি কৈছে সম্পদৰ সৃষ্টিকৰ্তা গতিকে মানুহে সম্পদ কি কৰিছে বিভিন্ন ধৰণৰ সম্পদৰ সৃষ্টি কৰিছে 18 নম্বৰটো চোৱা সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ লিখা বা আলোচনা কৰা এইটো মানুহ সম্পদৰ অবিহনে মানুহৰ জীৱন অসাৰ এইটো চোৱা সম্পদ লাগে নে নালাগে প্ৰয়োজনীয়তা মানে কি আমাক সম্পদ লাগে নে নালাগে নহ'লেও হ'লতে নেকি সম্পদ নহ'লে জানো আমি জীয়াই থাকিম তোমালোকে ভাবি চোৱাচোন এতিয়া বায়ু পানী মাটি সূৰ্য ৰশ্মি এতিয়া গছ গছনি এইবিলাক লাগিব নালাগে লাগিব সেইকাৰণে কৈছোঁ যে মই সম্পদৰ অবিহনে মানুহৰ জীৱন অসাৰ একো কথাই নাই মানুহ জীয়াই থকাটোৱে সম্ভৱ নহ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে কি বুলি কোৱা সম্পদ বুলি কোৱা হয় আনহাতে মানুহৰ জীৱন ধাৰণৰ কাৰণে লাগতিয়াল বায়ু পানী মাটি সূৰ্য ৰশ্মি গছ গছনি ফল মূল খনিজ পদাৰ্থ আদিবোৰো সম্পদ হয় আৰু এই সম্পদবোৰৰ অবিহনে এই সম্পদবোৰ যদি নাথাকে পৃথিৱীৰ বুকুত মানৱ জাতিৰ অস্তিত্ব কিয় যাব সম্ভৱ নহয় মানুহ হেৰাই যাব আৰু এই সম্পদসমূহ মানুহে প্ৰধানকৈ কি কৰে প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰে আৰু নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি কি কৰে ব্যৱহাৰৰ উপযোগী কৰি প্ৰস্তুত কৰি লয় অৰ্থাৎ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক মানুহে প্ৰকৃতিৰ বুকুত মানে প্ৰকৃতিৰ বুকুৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব চিধা চিধিকেও নহ'লেও মানে আওপকীয়াকৈ হ'লেও বোলে মই বোলে পৃথিৱীৰ পৰা একো নাই নহয় মই শিল ইটা বালি দি বোলে মই বোলে ঘৰ বনাইছোঁ এতিয়া শিল ইটা কেনেকৈ বনায় মাটিৰ পৰা বনায় মাটি ক'ৰ পৰা প্ৰকৃতিৰ পৰা আনিছোঁ মাটি এবিধ সম্পদ নহয় জানো তাৰপাছত চোৱা তোমালোকে এতিয়া শিলগুটি আমি বনাওঁ নেকি নবনাওঁ নহয় শিলগুটি প্ৰকৃতিত থাকেই মাত্ৰ আমি তাৰ পৰা মানে তুলি আনো মানে আমি বিচাৰি খুজাৰি আনি থওঁ গতিকে সেইটো কৈছে যে আমি পৰোক্ষভাৱে বা প্ৰত্যক্ষ চিধা চিধি হওক বা অপ্ৰত্যক্ষভাৱে আমি সম্পদৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব আৰু এই সম্পদসমূহ প্ৰকৃতিৰ বুকুত প্ৰচুৰ পৰিমাণে থকাৰ কাৰণে মানুহৰ মৌলিক প্ৰয়োজন ধৰা বহুত আছে সেইকাৰণে ধৰা এতিয়া আমাৰ বায়ু আমি কিনিবলৈ যাওঁ নেকি নাযাওঁ নহয় ধেৰ থকাৰ কাৰণে মানুহে খাদ্য আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নো মানে সম্ভৱ হৈছে আনহাতে সম্পদৰ উপকাৰিতা কাৰ্যকাৰিতা গুণৰ কাৰণে সম্পদৰ কি হয় উপকাৰিতা গুণ আছে উপকাৰ কৰে আৰু কাৰ্যকাৰিতা সম্পদ মানুহে কামত খটাব পাৰে হয়নে আৰু সেইকাৰণে সম্পদ ব্যৱহাৰ যোগেদি কি হয় মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে মানুহৰো কল্যাণ হৈছে মানুহৰো ভাল হৈছে আৰু অৰ্থনৈতিক আৰু সামাজিক যিবিলাক দিশ সেইবিলাকৰ উন্নতি সাধন হৈছে আৰু ইয়াৰ পৰা আমি সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে বা গুৰুত্ব সম্পৰ্কে অনুধাৱন কৰিব পাৰোঁ ইয়াৰ পৰা আমি গম পালোঁ যে সম্পদ নহ'লে কি হ'ব আমি জীয়াই থকাটো সম্ভৱেই নহয় তাৰপিছত 19 নম্বৰটো সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখাই দিয়া চোৱা সম্পদ আৰু মানুহৰ মাজত সম্পৰ্ক তিনিবিধ সম্পদ লাগিব সম্পদ নহ'লে মানুহ জীয়াই থাকিবই নোৱাৰিব প্ৰকৃতি মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতে একোটা সম্পদৰ সৃষ্টি হয় চোৱা কিছুমান সম্পদ যিবিলাক ধৰা সম্পদ মানুহে বনাই লয় সেইবিলাক কেনেকৈ প্ৰকৃতিৰ পৰা আনে মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তি ধৰা মানুহে প্ৰকৃতিৰ পৰা আনিলে মানুহে কি কৰিব এতিয়া বিজ্ঞান প্ৰযুক্তিৰ সহায়ত মানে কি কৰিব প্ৰযুক্তি বিভিন্ন ধৰণৰ টেকন'লজিৰ সহায়ত মানুহে কি কৰিব সম্পদ এটা বনায় সেইটো কৈছে আন্তঃক্ৰিয়াৰ ফলত মানে কি গোটেইকেইটা ইটোৱে সিটোৰ লগত লগ লাগি কাম কৰাৰ ফলতে কি হয় আমাৰ একোটা সম্পদৰ সৃষ্টি হয় আনহাতে মানুহ সম্পদৰ লগত কি কৰে দুই ধৰণে জড়িত বুলি কৈছে কেনেকৈ জড়িত এতিয়া সম্পদৰ উৎপাদক হিচাপে সম্পদৰ উৎপাদন কৰোঁতা হিচাপেও মানুহ সম্পদৰ লগত জড়িত আৰু দুই নম্বৰটো কি সম্পদৰ উপভোক্তা কিবা এটা বস্তু মানুহে বনালে উৎপাদন কৰিলে আকৌ সেইটো কোনে খায় কোনে পিন্ধে কোনে কৰে এতিয়া ধৰা কপাহৰ পৰা কাপোৰ বনালে সম্পদৰ উৎপাদন কৰিলে কাপোৰ আকৌ কোনে পিন্ধে আকৌ সেই মানুহে পিন্ধে তাৰমানে সম্পদৰ উৎপাদকো কৰিব মানুহে উৎপাদনো কৰিব আৰু সম্পদৰ উপভোগো কৰিব নিজে ল'বও খাবও কৰিবও এতিয়া কৃষি কাৰ্য কৰিলে আকৌ সেইখিনি আকৌ কোনে খাব কাক দৰকাৰ হ'ব আকৌ মানুহকে দৰকাৰ হ'ব জীৱ জন্তুকে দৰকাৰ হ'ব হয়নে চোৱা মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে আৰু ইয়াৰ বেছিভাগে কিন্তু কি কৰে মানুহে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন প্ৰযুক্তি বিভিন্ন ধৰণৰ কৌশল বুদ্ধিৰে মানে ব্যৱহাৰৰ যোগেদি কি কৰে উপযোগী কৰি লয় আৰু ইয়াৰ উপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ
ইয়াৰ উপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন হয়। তাৰমানে কি আমাৰ প্ৰকৃতিত থকা যিবিলাক সামগ্ৰী সেই বস্তুবিলাকৰ কাৰ্যকাৰিতা মানে কি কোনটো আমি কামত খটাব পাৰিম, কোনটো কৰিলে আমাৰ ভাল হ'ব, কোনটো কৰিলে বেয়া হ'ব, এইবিলাক কথা কোনে জনায়? মানুহে জনায়। মানুহে নিজৰ জ্ঞানৰ জৰিয়তে মানুহে নিজে উদ্ঘাটন কৰে, নিজে মানে বস্তুখিনি কথা জানি লয়। আমি কিবা বেলেগ সম্পদৰ সহায়ত জানো নেকি? নাজানো নহয়। সেইটো কৈছে যে প্ৰকৃতিত থকা যিমানবিলাক সামগ্ৰী সেই বস্তুবিলাকৰ কোনটো আমি কামত খটাব পাৰিম, কেনেকৈ খটাব পাৰিম, কোনটো খটোৱালে আমাৰ ভাল হ'ব, কোনটো বেয়া হ'ব, সেইবিলাক গুণ কি কৰে মানুহে নিজৰ জ্ঞানৰ জৰিয়তে মানুহে উদ্ঘাটন কৰে। হ'ল এতিয়া মানুহৰ জ্ঞানৰ বৃদ্ধিৰ লগে লগে কি হ'ল নতুন নতুন সম্পদৰ সৃষ্টি হৈছে, ব্যৱহাৰো হৈছে আৰু মানুহৰ কাৰ্যদক্ষতা, কাম কৰাৰ যিটো দক্ষতা আৰু শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহ আদি গুণাৱলীৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহ কি কৰে ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ কাৰণে মানুহকো সম্পদত অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। মই এইখিনি আগতে বুজাই থৈছোঁ ন, সেইকাৰণে পঢ়ি গৈছোঁ দেই। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা, আনহাতে সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত মানুহেই সম্পদৰ সৃষ্টি কৰিছে বুলি কৈছে, হয়নে? আৰু কি বুলি কৈছে সম্পদ সংৰক্ষণ, আৰু সম্পদ যে সংৰক্ষণ কৰিব লাগিব আজিয়ে বোলে চব সম্পদ আনি খাই মেলি খতম বোলে ব্যৱহাৰ কৰি শেষ কৰিলে, এনেকৈ নহ'ব। আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব লাগিব সংপদবিলাক সংৰক্ষণ গোটাই থ'ব লাগিব, এতিয়াও ভোগ কৰিব লাগিব আৰু ভৱিষ্যতৰখিনি কাৰণত থ'ব লাগিব। গতিকে এই কামটো কোনে কৰে? মানুহে কৰে, হয়নে? উপৰোক্ত কথাখিনিৰ পৰা আমি সম্পদ আৰু মানুহৰ মাজত যে কেনেকুৱা এটা নিবিড় সম্পৰ্ক আছে, ওতঃপ্ৰোত সম্পৰ্ক আছে, সেই বিষয়ে আমি জানিব পাৰোঁ। হ'ল 20 নম্বৰটো চোৱা তোমালোকে জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ কাক বোলে উদাহৰণ দিয়া। এতিয়া প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদত জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, যেনে কি বুলি কৈছে উদ্ভিদ, প্ৰাণী, মাছ আদি। হ'ল আনহাতে যিবোৰ সম্পদত কি নাই জীৱ নাই মানে জীৱিত নহয় সেইবিলাকক কি বুলি কয় অজীৱীয় সম্পদ বোলে। যেনে কি শিল, বালি, খনিজ সম্পদ, এইবিলাক কি খনিজ পদাৰ্থ, এইবিলাক জীৱিত নেকি? অজীৱিত। হ'লে ছাত্ৰ ছাত্ৰীসকল মই আৰু বেছি দীঘল নকৰোঁ, তোমালোকৰ আমনি লাগিব, গতিকে ইমানখিনিলৈকে মই তোমালোকক বুজাই দিলোঁ। তোমালোকে আৰু ইয়াৰ পিছৰ প্ৰশ্নখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপলোড কৰিম আৰু আশা ৰাখিছোঁ তোমালোকে ভালদৰে মন দি শুনিবা, আৰু যদি বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু কেনেকৈ বুজাব লাগিব সেইটো ক'বা। আৰু তোমালোকে পৰাপক্ষত পাৰিলে তোমালোকে কি কৰিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগতো তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও যদি কিবা নজনা বা নুবুজা বিষয় আছে যাতে তেওঁলোকে বুজিব পাৰে।